এটা তদন্তক্রমে ঘটনাস্থলীত ঘটনা হওয়ার লগে লগে মোক খবর দিয়ার লগে লগে মই উপস্থিত মানে ঘটনাস্থলীত উপস্থিত হয়েছে আর উপস্থিত হয়ে দেখা পাওঁ যে তোর ঘরের বারান্দাতে মানে মৃত অবস্থাত মানে দাঁৰ ঘাপত মৃত্যু হয়ে পড়ি আছে। ঘটনাস্থলী হয়েছে আমার মছলপুর থানার অন্তর্গত লক্ষ্মীপুর এ ব্লক মানে ডুমনির চক বুলি এইখিনি। তেওঁৰ ল'ৰা দিলীপ ডেকা তেওঁ ঘৰুৱা মানে কথা লৈ কেনে দেউতাকৰ লগত তৰ্ক বিতৰ্ক হয় আৰু দেউতাকক মানে এখন দাৰে ঘপিয়াই কেনে হত্যা কৰায়। হত্যাকাৰী বৰ্তমান পলাতক অৱস্থাত আছে যদিও আমি মানে তেওঁ যথেষ্ট বিচাৰ খচাৰ কৰি আছোঁ আৰু তেওঁক অনতি পলমে আমি কৰায়ত্ব কৰিম। এতিয়ালৈকে ঘটনাটো ঘৰুৱা পাৰিবাৰিক সম্পৰ্কে মানে তেওঁলোকৰ মানে জনা যায়। তেওঁলোকৰ জোঁৱায়েকৰ মাজত ঘটনাটো মানে তেনেকুৱা হৈছিলে আৰু সেই সংক্ৰান্তে জোঁৱায়েকক দিলীপ ডেকাই তেওঁলোকৰ ঘৰত আহিবলৈ মানা কৰিছিল। তেতিয়া দেউতাকে কৈছিল যে মোৰ জোঁৱাইটো আহিবই ইয়াত, গতিকে কোনে মানা কৰিব নোৱাৰে মোৰ ঘৰত আহিলে। এই বুলি কোৱাত মানে ল'ৰাজনে তেওঁক মানে খঙতে দাখন লৈ ঘপিয়াই লগতে মানে থিতাতে মৃত্যু